নমস্কাৰ। আজি 3 দিনমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টোত মই এটা কথা কৈছিলোঁ যে যিসকল মহিলা নিজৰ গিৰিয়েক থকাৰ পিছতো, স্বামী থকাৰ পিছতো শিৰৰ সেন্দুৰ লুকুৱাই মামুলি অন্তৰ্বাস পিন্ধি পেলাই ফেচবুকত নাচি থাকে, ইনষ্টাগ্ৰামত নাচি থাকে, সেইসকলৰ হাজবেণ্ডৰ স্বাস্থ্যৰ ভালৰ কাৰণে মই কৈছিলোঁ কি এটা বান্দৰ কেঁকুৰাৰ গুৰি নামৰ বস্তু আছে, সেইটো খুৱাব দিছিলোঁ। তো মই যিসকলে মানে অন্তৰ্বাস পিন্ধি পেলাই নাচে সেইসকলৰ বিষয়ে কৈছিলোঁ। সমগ্ৰ মহিলা জাতি বা সমগ্ৰ বোৱাৰী সমাজক কোৱা নাই। এইটোকে ভুলকৈ উপস্থাপন কৰি কেইটামান মিডিয়া চেনেলে গোটেই অসমৰ মহিলাসকলক মানে মহিলাসকলৰ মাজত এটা ভুল বাতৰি, এটা বাৰ্তা এটা দিছে, যাৰ কাৰণে কিছু সংখ্যক মহিলাই সেইটো বাতৰি কেৱল তেওঁলোকৰ চেনেলত চাই পেলাই মোক জাজমেণ্ট কৰিবলৈ আগুৱাই আহিছে। আচলতে মই তেনেকৈ কোৱা নাই। যিসকলে অল্প বস্ত্ৰ পিন্ধি বুলিও কোৱা নাই মই, যিসকলে অন্তৰ্বাস পিন্ধি পেলাই কৰে। অন্তৰ্বাসৰ অৰ্থটো ভালকৈ জানে চাগে আপোনালোকে। এতিয়া কথাটো হ'ল কি, ভাৰতত টিকটক বেন হৈছে, নিষিদ্ধ। চাইনিজ এপ কোনেও ব্যৱহাৰ কৰিব নালাগে, বেয়া কথা। নিষিদ্ধ হোৱাৰ প্ৰধান কাৰণটো হ'ল কি অশ্লীলতা। এই অশ্লীলতাৰ বাবে টিকটকৰ লগত আৰু কিছুমান এপ বেন কৰা হৈছে। তো চৰকাৰ যে বেন কৰিছে তাৰ কিবাটো কাৰণ থাকিব, নিশ্চয় তাত অশ্লীলতা এই কৰা হয়। তো ঠিক তেনেদৰে এতিয়া আমি আকৌ দেখিবলৈ পাইছোঁ, ফেচবুকটো খুলিলে বা ইনষ্টাগ্ৰামটো খুলিলে এইবিলাক দেখা পাওঁ। ইয়াৰ কাৰণে হওক বা যিয়ে নহওক, মই কৈছিলোঁ কি কিছু সংখ্যক যিসকলে অল্প বস্ত্ৰ বুলিও কোৱা নাই, অন্তৰ্বাস পিন্ধি পেলাই ফেচবুক ইনষ্টাগ্ৰামত অশ্লীল ভিডিঅ' বনাই, তেওঁলোকৰ বিষয়ে মই কৈছিলোঁ তেওঁলোকে নিজৰ গিৰিয়েকৰ স্বাস্থ্যৰ বুজ লওক। চুগাৰ, প্ৰেছাৰ এইবিলাক থাকিব পাৰে, তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক আৰু তেওঁলোকক আমাৰ এটা বস্তু খাবলৈ কৈছিলোঁ। এইটো বিষয়ত সকলো মহিলা জাঙুৰ খাই উঠাৰ কোনো কাৰণে মই কিছুমান যিসকল আছিলে তেনেকুৱা অল্প অন্তৰ্বাস পিন্ধি ভিডিঅ' কৰি তেওঁলোককহে কৈছোঁ। আৰু যদি কোনোবাই ইয়াতে নিজকে গাত পাতি লৈছে তেনেহ'লে তেওঁলোকক মইতো ক'ব লগা একো নাই, আপোনালোকে ভুল বুজিছে আৰু মই তেনেকৈ কোৱা নাই। এইখিনিয়ে মোৰ ক'ব লগা আছিল। ধন্যবাদ।